হাই গাইজ, আজি মই বৰা চাউলৰ গুড়ি আৰু মিঠৈৰ সৈতে মিলাই পেলাই এটা লাড়ু বনালোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমে মই বৰা চাউলৰ গুড়িখিনি মেলত খুন্দি আনিছিলোঁ, সেয়েহে ৰঙাকৈ ভাজি ল'লোঁ। ভাজি লৈ পেলাই সেই কেৰাহীটোতে ভাজাখিনি নমাই লৈ তাতে মিঠৈ সৰু সৰুকৈ কাটি অলপ পানী মিলাই উতলাই ল'লোঁ আৰু এই বৰা চাউলৰ গুড়িখিনিত অকণমান নিমখ আৰু চফ গুটি কেইটামান মিলাই ল'লোঁ। যেতিয়া এনেদৰে উতল আহিলে, অহাৰ পাছত মই যেতিয়া পাক লৈছেনে নাই মিঠৈখিনি চেক কৰিবৰ কাৰণে বাতি এটাত পানী অলপ লৈ পেলাই দুটোপালমান মিঠৈ দি চালোঁ। গোটা গোটাকৈ পৰিলে গম পোৱা যায় যে আঠা হ'ব। তাৰপাছত মই মিঠৈখিনি পাক অহাৰ পিছত বৰা চাউলৰ গুড়িখিনিৰ লগত মিক্স কৰি ল'লোঁ আৰু এটা বইলত মই ঠাণ্ডা পানী লৈ লৈছোঁ, কাৰণ লাড়ু বনাওঁতে হাত পোৰাৰ চান্স থাকে, সেয়েহে মই পানীত হাতখন তিয়াই তিয়াই লাড়ু বনাব ল'লোঁ। সোনকালে লাড়ুখিনি বনাই পেলাব লাগে, নহ'লে গোট খাই যায়। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব নকৰে। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আৰু আপোনালোকেও এনেকৈ লাড়ু বনাই খাব পাৰে। বাই।